Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel to লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক 2027 বৰ্ষত অনুষ্ঠিত হ'ব লগা SSC GD কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হোৱাকৈ এটা নতুন ৰিজনিংৰ ক্লাছ লৈ আহিছো আৰু এই ভিডিঅ'টোত ৰিজনিংৰ কেইবাটাও খুব সুন্দৰ কোৱেশ্চন আলোচনা কৰিম আৰু ইয়াৰ লগতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনো আমি ইয়াত ডিসকাস কৰিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব আৰু যদি আপোনালোকৰ SSC GD ৰ কাৰণে অল সাবজেক্টৰ PDF লাগে তেতিয়াহলে পাই যাব তো অল সাবজেক্টৰ PDF এতিয়া অনলি 199 ত পাই যাব তো SSC GD ৰ অল সাবজেক্টৰ PDF যদি আপোনালোকৰ লাগে আমাৰ এই নম্বৰটোত কন্টাক্ট কৰিব 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াত আপোনালোকে WhatsApp কৰি অল সাবজেক্টৰ SSC GD PDF খিনি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো আমাক কি কৈছে ফাইন্ড দা মিসিং টার্ম অনুপস্থিত শব্দটো বিচাৰি উলিয়াওক বুলি কৈছে অৰ্থাৎ এটা সিৰিজ দিছে এই সিৰিজটোত এটা কোৱেশ্চন মাৰ্ক আছে ভালকে চাওকচোন 4 7 11 18 29 47 তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক তাৰ পিছত 123 তাৰ পিছত 199 এটা এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমি উলিয়াব লাগে অপচন কিটা দেখিছে 76 70 84 102 তো কোনটো অপচন কাৰেক্ট হ'ব আমি কেনেকৈ গম পাম তো আমি সিৰিজটো অলপমান ভালদৰে ধ্যান দিম সিৰিজটোত কি দিছে 4 তাৰ পিছত 7 তাৰ পিছত 11 এনেকৈ আগবাঢ়ি গৈছে হয়নে মই গোটেইখিনি লিখি থাকো সো প্ৰথমতে যদি আপোনালোকে ভালদৰে চাই এতিয়া 4 ৰ পৰা 7 হৈছে 7 ৰ পৰা 11 হৈছে 11 ৰ পৰা 18 হৈছে হয়নে তো অলপমান যদি চাই 4 আৰু 7 যদি যোগ কৰি দিয়ে তেতিয়াহলে তাৰ পিছৰ নাম্বাৰটো পাই যাব 11 পাই যাব তাৰ পিছত চাওক 7 আৰু 11 যদি যোগ কৰি দিয়ে তেতিয়াহলে তাৰ পিছৰ নাম্বাৰটো পাই যাব 18 পাই যাব ঠিক একেদৰে 11 আৰু 18 যদি যোগ কৰি দিয়ে 11 আৰু 18 যোগ কৰিলে কি পাই যাব 29 পাই যাব অৰ্থাৎ তাৰ পিছৰ টাৰ্মটো পাই যাব তেনেকৈ আমি যদি উলিয়াবলৈ যাওঁ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তাৰ ফাৰ্ষ্টৰ দুটাৰ যোগফলটো আহিব অৰ্থাৎ আমি যদি কোৱেশ্চন মাৰ্কটোৰ ঠাইত উলিয়াবলৈ যাওঁ তেতিয়াহলে কি হ'ব 29 + 47 এতিয়া 29 আৰু 47 যদি প্লাস কৰো কিমান হয় 9 হাতে 16 6 কৰিলে 1 2 4 6 কে 76 আহিব লাগে আৰু 76 অপচন 8 আছে অপচন A ইজ দা ৰাইট আনসাৰ আকৌ ইগিটাও কৰি চাওঁচোন 123 আৰু তেতিয়া 76 প্লাস কৰিলে কি ওলাব লাগে 199 ওলাব তে 76 আৰু 123 যদি প্লাস কৰো 199 ওলাব লাগে চাও 199 ওলাই নাই 6 3 9 এফালে 7 2 9 এফালে 1 199 ওলাইছে সো এটো প্যাটাৰ্নে আমাৰ শুদ্ধ হ'ব মানে আমি যদি কোৱেশ্চন মাৰ্কটো ইয়াত দিলে হেতেন তেতিয়া হলে আমি ইয়াৰ আগৰ দুটা যোগ কৰিলেন 199 আৰু 123 যোগ কৰিলেন বুজি পাইছে সবে সো এই ধৰণে আমি সলিউশনটো উলিয়াব লাগিব ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 2 ফাইন্ড দা মিসিং টার্ম অনুপস্থিত শব্দটো ইয়াতো বিচাৰি উলিয়াব লাগে অনুপস্থিত টার্মটো বিচাৰিবলৈ উলিয়াব লাগে ইয়াত দিছে 97 90 76 55 তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব উলিয়াব লাগে এবাৰ চাওঁচোন ইয়াত কেনেকৈ হৈছে প্যাটাৰ্নটো 97 ৰ পৰা 90 হৈছে তাৰ পিছত 76 হৈছে তাৰ পিছতে 55 হৈছে হয়নে এবাৰ কি হৈছে মাইনাস হৈছে 97 ৰ পৰা 90 মানে কিমান হৈছে -7 90 ৰ পৰা 76 কিমান হৈছে মাইনাস এফালে 10 ৰ 6 গল থাকিল 4 এফালে 8 ৰ 7 গল থাকিল 1 14 -14 হৈছে তাৰ পিছত যদি আমি চাওঁ 6 ৰ 5 গল থাকিল 1 এফালে 7 ৰ 5 গল থাকিল 2 -21 হৈছে তো ইয়াতো আমি এটা প্যাটাৰ্ন পাইছো যে প্ৰথমতে -7 হ'ল তাৰ পিছত -14 হ'ল তাৰপা -21 হ'ল মানে 7 ৰ গুণিতক হৈছে 7 * 8 7 * 14 7 * 3 = 21 তেতিয়া -28 হ'ব এতিয়া 7 4 * 28 তো 55 ৰ পৰা যদি আমি 28 বিয়োগ কৰি দিও 15 8 গল থাকিল 7 ইয়াত থাকিলে 4 গল থাকিল 2 27 ওলাব লাগে তো 27 আছে দেখিছো অপচন বি তো অপচন বি টোৱে শুদ্ধ উত্তৰ হৈ যাবগে বুজি পাইছে ন সকলে সো এই ধৰণৰ কোৱেশ্চন বিলাক পৰীক্ষাত আহে এনেকুৱা ধৰণৰ সিৰিজৰ কোৱেশ্চন বিলাক পৰীক্ষাত আহিব ভালকে চাই যাব দেই নেক্সট কোৱেশ্চনটো চাও ফাইন্ড দা মিসিং টার্ম ইয়াতো আমাৰ অনুপস্থিত যেটো টার্ম দিছে হেতু উলিয়াব লাগে ইয়াত কি কৈছে 3 128 6 64 তাৰপা 9 তাৰপিছত কোৱেশ্চন মাৰ্ক এটা এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব উলিয়াব লাগে আমি তাৰপিছত 12 তাৰপিছত 16 তাৰপা 15 তাৰপা 8 তো অলপ যদি ইয়াত ভালদৰে আমি ধ্যান দিও 3 ৰ পৰা 128 হ'ব নোৱাৰে আকৌ 128 ৰ পৰা 6 হ'ব নোৱাৰে এনেকা ডাঙৰ ডাঙৰ সংখ্যাৰ পৰা ইমান সৰু সংখ্যা আমাৰ কেতিয়া প্যাটাৰ্নত নাথাকে সো ইয়াত যদি অলপমান ধ্যান দিয়ে ইয়াত দুটা প্যাটাৰ্ন চলি আছে চাওক 128 ৰ পৰা 64 64 ৰ পৰা কোৱেশ্চন মাৰ্কৰ ঠাইত কিবা এটা আহিব তাৰ পিছতে 16 তাৰ পিছতে 8 এনেকৈ এটা প্যাটাৰ্ন গৈছে তাৰ পিছত এইখিনি যদি সংখ্যা চাও থাকি যোৱাখিনি 3 ৰ পৰা 6 6 ৰ পৰা 9 9 ৰ পৰা 12 12 ৰ পৰা 15 এটো এটা প্যাটাৰ্ন গৈছে তো তলৰ প্যাটাৰ্নটো যদি চাও 3 ৰ পৰা 6 + 3 হৈছে
আকৌ 6 পৰা 9 প্লাস 3 হৈছে আকৌ 9 পৰা 12 ইয়াতো প্লাস 3 12 পৰা 15 ইয়াতো প্লাস 3 তো এইটো প্যাটাৰ্ন প্লাস 3 হিচাপে গৈ আছে ওপৰটো যদি চাও 128 ৰ পৰা 64 মানে ডাইৰেক্ট আধা হৈ গৈছেগে হৰণ 2 হৈছে হয়নে হৰণ 2 64 ৰ পৰা তেতিয়া হৰণ যদি 2 কৰো মানে আধা কৰি দিও 64 আধা কিমান হয় 32 হয় তো কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব পাৰে 32 আহিব পাৰে অপচন এ টো 32 আছে বাকি 32 ৰ আধা কৰিলে 16 ঠিকে আছে 16 আধা কৰিলে 8 ঠিকে আছে মানে আধা আধা হৈ গৈ আছে তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 32 অপচন এ ইজ দা ৰাইট আনসাৰ হল নে নেক্সট কোৱেশ্চনটো চাও ইয়াতো আমাৰ মিসিং টাৰ্মটো উলিয়াব দিছে তো ইয়াত দিছে 8 27 64 তাৰ পিছত কোৱেশ্চন মাৰ্ক কি দিছে 8 তাৰপা 27 27 তাৰ পিছত 64 64 আৰু তাৰ পিছত কোৱেশ্চন মাৰ্ক ইয়াত যদি অলপমান ধ্যান দিয়ে এই সংখ্যাখিনি কি হয় বাৰু এই সংখ্যাখিনি পারফেক্ট কিউব সংখ্যা হয় অৰ্থাৎ কি হয় ঘন সংখ্যা হয় যেনেকে 8 মানে কি হয় 2 কিউব 2 পূৰণ 2 কৰিলে 8 পাও আমি 27 মানে কি হয় 3 কিউব 3 পূৰণ 3 কৰিলে 27 পাও 64 মানে কি হয় 4 কিউব 4 গুণ 16 16 4 গুণ 64 হয় হৈ গল সো এনে ধৰণৰ এটো প্যাটাৰ্ন গৈছে তো প্ৰথমতে যদি 2 কিউব হল তাৰ পিছত 3 কিউব তাৰ পিছত 4 কিউব এটা কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 5 কিউব আহিব obviously তো 5 কিউব মানে কি হয় 5 5 গুণ 25 25 5 গুণ 125 তো 125 অপচন ডি আছে অপচন ডি হৈ গলগে শুদ্ধ উত্তৰ হল নে এতিয়া বুজি পাইছে নে এনে ধৰণৰ কোৱেশ্চন বিলাক পৰীক্ষাত আহে চাই যাব দেই আৰু আকৌ এবাৰ মই জনাই থৈছো যদি এসএসসি জিডিৰ আপোনালোকৰ 2027 ৰ কাৰণে যদি পিডিএফ লাগে লৈ লওক খুব সোনকালে এইখিনি পঢ়ি আপোনালোকে ভালদৰে এক্সামত ভাল মাৰ্ক পাব পাৰিব যোৱা বছৰ বহুতখিনি এসএসসি জিডিৰ পিডিএফ ৰ কোৱেশ্চন কমন পৰিছে তো লাগিলে আমাক এই নম্বৰটোত 8133 840965 নম্বৰটোত হোৱাটছএপত মেছেজ দিব নেক্সট কোৱেশ্চনটো চাও ইয়াত কৈছে ভুৱনেশ্বৰ ইজ ৰিলেটেড টু ওড়িশা দেন আইজল ইজ কোৱেশ্চন মাৰ্ক এটো এসএসসি জিডি 2021 ত আহি গৈছে ভুৱনেশ্বৰৰ সম্পৰ্ক যদি উৰিষ্যাৰ হৈতে আছে তেতিয়াহলে আইজলৰ সম্পৰ্ক কাৰ হৈতে থাকিব তো প্ৰথমতে আমি চাম যে ইহতৰ মাজৰ সম্পৰ্কটো দিছে কেনেকেনো উৰিষ্যা আৰু ভুৱনেশ্বৰৰ মাজত কি সম্পৰ্ক আছে আমি যদি চাও তো আমি ভালদৰে দেখি যদি আমি অধ্যয়ন কৰিছো বা আমি যদি জানো তেতিয়া গম পাম যে উৰিষ্যাৰ ৰাজধানী হয় ভুৱনেশ্বৰ ঠিক আছে উৰিষ্যা এখন ষ্টেট হয় আৰু তাৰ ৰাজধানীখন হৈছে ভুৱনেশ্বৰ তো আইজলটো কাৰোবাৰ ৰাজধানী হ'ব লাগিব এতিয়া তলত কেইখনমান ৰাজ্য দিয়ে থৈছে মিজোৰাম মেঘালয় মণিপুৰ ত্ৰিপুৰা তো ইয়াৰ ভিতৰত কোনটো ৰাজধানী হয় তো তাৰ কাৰণে আমাৰ অলপ জেনেৰেল নলেজো থাকিব লাগিব সো হেতু হৈ গৈছে কি অপচন এ মিজোৰাম ওকে মিজোৰামৰ যেটো ৰাজধানী হেতু হৈছে আইজল তো ৰাজধানী বিলাক যিমান কিখন ষ্টেট আছে গোটেই কিখন ষ্টেটৰে ৰাজধানী বিলাক আমি জানি থব লাগিব কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহে সিওৰ জিকেট হক ৰিজনিংত হক বেলেগ বেলেগ ধৰণে কোৱেশ্চন বনাই দিয়ে ওকে নেক্সট কোৱেশ্চন চাও ইয়াত কি কৈছে মেংগো MANGO মেংগোৰ পৰা কি হৈছে QERKS হৈছে আৰু এপলৰ পৰা কি হৈছে ETTPI হৈছে তো হাউ উইল গুৱাভা বি ৰিটেন এটো এসএসসি 2021 ত আহি গৈছে এটা নিৰ্দিষ্ট সাংকেতিক ভাষাত মেংগক QERKS আৰু এপলক ETTPI হিচাপে কোড দিয়া হয় তেতিয়া হলে একে কোড ভাষাত গুৱাভাক কেনেকৈ আমি লিখিম ঠিক আছে একেটা কোড ভাষাত গুৱাভাক কেনেকৈ লিখা হ'ব এতিয়া প্ৰথমতে আমি চাম মেংগক কেনেকৈ লিখিছে MANGO মেংগো কেনেকৈ QERKS হিচাপে লিখিছে মেংগোৰ M 13 নম্বৰত আহে Q 17 নম্বৰত আহে ওকে A 1 নম্বৰত আহে E 5 নম্বৰত আহে N 14ত আহে R 18ত আহে G 7ত আহে K 11ত আহে O 15ত আহে S 19ত আহে হল আমি যদি চাও 13 ৰ পৰা 17 1 ৰ পৰা 5 14 ৰ পৰা 18 7 ৰ পৰা 11 15 ৰ পৰা 19 গুটে কিটাতে +4 হৈছে কি হৈছে গুটে কিটাত +4 হৈছে এপল তো চাওচোন কি হৈছে APPLE এপল A 1 নম্বৰত আহে P 16ত আহে P 16ত আহে L 12ত আহে E 5ত আহে হল 1 ৰ পৰা যদি 4 যোগ কৰি 5 হ'ব 5 নম্বৰত E আহে ঠিকই আছে E এ দিছে 16 4 হৈ গলগে 20 20ত T আহে ঠিকই আছে T এ দিছে 16 আকৌ T আকৌ 12 4 হৈ গলগে 16 নম্বৰত P আহে ঠিকই P এ আছে 5 4 9 9 নম্বৰত আহে তো ETTPI ঠিকই আছে মানে ইয়াতো গুটে কিটাতে +4 হৈছে তো সেম প্যাটাৰ্ন আমি লগাই দিব লাগে কোড গুৱাভাত সেম প্যাটাৰ্ন কোড লগাব লাগে গুৱাভাত লগাই দিব লাগে তো লগাই দিও গুৱাভাত GUAVA গুৱাভা G 7 নম্বৰত আহে U 21ত আহে A 1ত আহে V 22ত আহে A 1ত আহে 7 4 11 নম্বৰত K আহিব 21 22 23 24 25 নম্বৰত আহিব Y হল
একে 4 5 নম্বৰত ই 22 4 জেড আহিব হল কাৰণ 22 4 26 26ত জেড আহে একে এটো 5 ই হৈ গল হল কে ওয়াই ই জেড ই কে ওয়াই ই জেড ই অপশন সি আছে অপশন সি ইজ দা রাইট আনসার হৈ গল অপশন সি হৈ গল শুদ্ধ উত্তৰ ইয়াত পাইল নাই তে এনে ধৰণৰ কোৱেশ্চন বিলাক কিন্তু এইটো 2021 ত আহিয়ে গৈছে নহয় তো এইবিলাক আহিব এনেকুৱা ধৰণৰ এটো প্যাটাৰ্ণত কোৱেশ্চন বিলাক আহিব ঠিক আছে এইবিলাক ভালকে চাই যাব ওকে নেক্সট কোৱেশ্চন ডেজাৰ্ট কি কৈছে ডেজাৰ্টক যদি 415163 আৰু আৰ্মিক যদি 2687 বুলি লিখা হয় হাউ উইল স্মাৰ্ট বি কোডেড কি কৈছে এটা নিৰ্দিষ্ট কোড ভাষাত ডেজাৰ্টক 415163 আৰু আৰ্মিক 2687 হিচাপে কোড দিয়া হয় একেটা কোড ভাষাত স্মাৰ্টক আমি কেনেকৈ কোড দিম ডেজাৰ্ট ডি ই এছ ই আৰ টি কেনেকৈ লিখিছে 415163 আৰ্মি এ আৰ এম ৱাই আৰ্মি কেনেকৈ লিখিছে 2687 অলপমান যদি ইয়াত ধ্যান দিয়ে ৰিজাল্টত কেইটা লেটাৰ আছে 1 2 3 4 5 6 আৰু তলৰ নাম্বাৰটোত কেইটা ডিজিট আছে 1 2 3 4 5 6 ওকে ছটাই আছে মানে আমি ডাইৰেক্টলি ইয়াত ক'ব পাৰো যে ডি মানে 4 হয় ই মানে 1 হয় এস মানে 5 হয় ই মানে 1 হয় আৰ মানে 6 হয় টি মানে 3 হয় হৈ গল এ মানে 2 আৰ মানে 6 এম মানে 8 আৰু ওয়াই মানে 7 তো এতিয়া আমি এটো কোড লগাই পিনে স্মাৰ্ট লিখিব পাৰিম এস এম এ আৰ টি স্মাৰ্ট এস কোড আছে এস মানে 5 আহি গল এম 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 আৰ্মিত আছে এম মানে 8 হল 58 তাৰ পিছতে এ আৰ্মিত আছে 2 আৰ আৰ্মিত আছে 6 টি কোড আছে টি মানে 3 তো 58263 কোড আছে 58263 অপশন এ আছে অপশন এ ইজ দা রাইট আনসার হৈ গল অপশন এ হৈ গলগে শুদ্ধ উত্তৰ ক্লিয়াৰ নে এতিয়া নেক্সট কোৱেশ্চন তো চাও নেক্সট এটা বেলেগ ধৰণৰ কোৱেশ্চন দিছে আৰু এইবিলাক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এটা খুব ইম্পৰ্টেন্ট আৰু পাজল লগা কোৱেশ্চন ইয়াত কি কৈছে সুইটস ফ্ৰুইটস অৰ্থাৎ ইজুকেল কি ৰে ডে ম্যাঙ্গো ইজ সুইটস দে মেকে orange is citrus okay kelepe eat orange pene then what is the code for mango কি কৈছে এটা কোড ভাষাত আমাৰ অসমীয়া যদি মই এটো ট্ৰান্সলেট কৰো তেনেহলে এনেকৈ আহিব এটা কোড ভাষাত সুইট ফ্ৰুইটছক ৰে ডে বুলি লিখা হয় ম্যাঙ্গো ইজ সুইটক ডে মে কে বুলি লিখা হয় অৰেঞ্জ ইজ সাইট্ৰাছক কেলেপে বুলি লিখা হয় আৰু ইট অৰেঞ্জক পে নে বুলি লিখা হয় তেতিয়া হলে আমি ম্যাঙ্গোৰ কোড চিহ্নটো কি হ'ব উলিয়াব লাগে ম্যাঙ্গোৰ কোড চিহ্নটো কি হ'ব এতিয়া আমি কমন বিচাৰিম কোপৰা কমন বিচাৰিম চাও আমাক কি কৈছে মই অলপ মুছি দিছো দে সুইট ফ্ৰুইটছত আৰু ম্যাঙ্গো ইজ সুইটত এটা কমন আছে কমনটো হৈছে সুইট ওকে কি কমন আছে সুইট আৰু ইয়াটো কমন আমি দেখিম ৰে ডে আৰু ডে মে কেৰ ভিতৰত কমন কি আছে আমি যদি চাও ডে কমন আছে কি কমন আছে ডে কমন মানে আমি সুইট ইজুকেল ডাইৰেক্টলি কি ক'ব পাৰো সুইট ইজুকেল ডে সুইট ইজুকেল কি পালো ডে পাই গলোগে ফ্ৰুইটছৰটো পাই গলো তেতিয়া ফ্ৰুইটছ আৰু নাই নালাগে আমাৰ ফ্ৰুইটছৰটো আমাক লাগে ম্যাঙ্গোৰটো তাৰ পিছত ম্যাঙ্গো ইজ সুইট আৰু কোড আছে ম্যাঙ্গো ইজ সুইট আৰু ম্যাঙ্গো ম্যাঙ্গো ইজ সুইট আৰু অৰেঞ্জ ইজ সাইট্ৰাছ তাৰ ভিতৰত দুটাত ইজ আছে কমন ওকে আমি কমন বিচাৰি আছো তো ইজ কমন আছে তো ইজৰ আমি এটা কমন এটা কোড পাই যাম তো ইয়াত কমন সাম কি আছে ডে মে কে আৰু কে লে পে কে দুইটাতে কে আছে হয়নে কে পাই গলোগে আমি কে পাই গলো ইজ মানে হৈ গলগে কে এতিয়া চাওক এডোখত চাওক ম্যাঙ্গো ইজ সুইট এডোখত চাওক দে ভালকে ম্যাঙ্গো ইজ সুইট আৰু ডে মে কেৰ ভিতৰত দুটা পাই গলো সুইট মানে ডে আৰু ইজ মানে কে পাই গলোগে তে ম্যাঙ্গোৰ কোডটো কি হ'বগে ম্যাঙ্গোৰ কোডটো মে হ'ব তো ম্যাঙ্গো মানে কি হ'ব ম্যাঙ্গো মানে হ'বগে মে ওকে সো মে অপশন কোড আছে অপশন ডি আছে অপশন ডি হৈ গলগে শুদ্ধ উত্তৰ ইয়াত আমি এটাই বস্তু কৰিব লাগে আমি কমন বিচাৰিব লাগে দুইটা সেন্টেন্সৰ ভিতৰত কমন বিচাৰি পিনে হিহঁতৰ যেটো কোড চিহ্ন দিছে সেই কোড গিটাৰ ভিতৰটো কিবা এটা কমন ওলাব যেনেকৈ আমি সুইটছৰ কাৰণে ডে পালো ইজৰ কাৰণে কে পালো তাৰ পিছত ম্যাঙ্গোটো আমাৰ অটোমেটিক ওলাই গল বুজি পাইছে এতিয়া
এতিয়া বুজি পাইছে সো এনে ধৰণৰ কোৱেশ্চনবিলাক পৰীক্ষাত আহিব চাব ভালকে সো আজি আমি এইখিনি কোৱেশ্চনে চালো আই হোপ সকলোৰে কোৱেশ্চনখিনি ভাল লাগিব আৰু যদি ভিডিওটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে এইটো নম্বৰত এতিয়া মেছেজ কৰক 8133840965 এই নম্বৰটোত মেছেজ কৰি অনলি 199 পেমেন্ট কৰি আপোনালোকে এসএসসি জিডিৰ গোটেইখিনি সাবজেক্টৰ পিডিএফ লৈ লওক ধন্যবাদ